আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল। যিহেতু আজি পূজা, আজি মহাসপ্তমী, তাৰে কাৰণে ওলাইছোঁ মন্দিৰত যাব ৰাতিপুৱা। আৰু এতিয়া কি হয়, আমাৰ ওচৰতে দুৰ্গা মাৰ মন্দিৰ আছে, এতিয়া তাতেই যাম। আৰু ওলালোঁ ভণ্টি, মই, ল'ৰাটো আৰু আপোনাৰ বাবাৰ ছোৱালীজনী যাব, আৰু বাহঁতে দেৰিকৈ যাব। সেইকাৰণে এতিয়া ওলালোঁ। ব'লকচোন আপোনালোককো লৈ যাম আৰু একেলগে দুৰ্গা মাৰ দৰ্শন কৰাই দিম আপোনালোকক। ওলাইছোঁ যিহেতু মানে নৱৰাত্ৰি আপোনাৰ এগছি আমাৰ চাকি জ্বলাই থৈ দিয়ে 9 দিন পুৰাপুৰি। সেইকাৰণে এয়া চাকি গুচি জ্বলাইছে, এয়া মই চাকি বন্তি জ্বলালোঁ। এতিয়া ওচৰতে যিহেতু দুৰ্গা মন্দিৰ, এয়া অকণমান দেখা পোৱা নাই চাগে আপোনালোকে, তাতে যাম। চাই থাকিব। ৰেডি হৈ গ'লোঁ। এয়া আমাৰ তাইও ওলাইছে যাব। এতিয়া যাওঁ। লৈ গৈছে, এয়া যাওঁ। জাষ্ট আহি পালোঁ পূজা কৰি, আকৌ দুপৰীয়া যাম খিচিৰি খাব, তেতিয়া দেখাই যাম। চাই থাকিব পূজা বুলি। খিচিৰি খাই আহিলোঁ পূজাৰ পৰা, দেখালোৱে আপোনালোকক কেনেকুৱা ভিৰ হৈছে। আৰু কি হয়, দুটামান কৰিলোঁ, সেইবোৰ একো দেখুৱাই নহ'ল, ইমান ভিৰত খিচিৰি খাব গোটেইবোৰে। আৰু আজি যিহেতু গধূলি নাযাওঁ, সেইকাৰণে পূজা তেনেকৈ দেখুওৱা নহ'ব। তো আজিৰ কাৰণে বাই। আৰু আমাৰ এইটো বা আৰু আমাৰ গিনি, সিহঁতে মুখত লৈ আছে। তো আজিকালি